অসমীয়া সংগীত জগতৰ এটি নুমাব নোৱাৰা শিখা আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ। তেওঁ কেৱল এজন কণ্ঠশিল্পী নহয়, তেওঁ এটা আবেগ, এক বিদ্ৰোহ আৰু অসমীয়া জাতিৰ কণ্ঠস্বৰ। আজি আমি আলোচনা কৰিব ওলাইছো জুবিন দাদাৰ সেই মায়াবী যাত্ৰালৈ, যি যাত্ৰা আৰম্ভ হৈছিল মেঘালয় তুৰা চহৰৰ পৰা। 1972 চনৰ 18 নৱেম্বৰত জন্মগ্ৰহণ কৰা জুবিন দাদাৰ তেজত আছিল সংস্কৃতিৰ ধাৰা। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ আছিল এজন কবি আৰু গীতিকাৰ, আৰু মাতৃ ইলি বৰঠাকুৰ আছিল এগৰাকী নৃত্যশিল্পী আৰু কণ্ঠশিল্পী। মাত্ৰ 3 বছৰ বয়সৰ পৰাই সংগীতৰ হাতখৰি হোৱা জুবিনৰ যাত্ৰাত মা দেউতাৰ অৱদান আছিল অপৰসীমা। সংগীতৰ শিক্ষা আছিল অতি কঠোৰ পণ্ডিত ৰবীন বন্দ্যোপাধ্যায়ৰ। 11 বছৰ ধৰি তবলাৰ সাধন কৰি জুবিনে আয়ত্ত কৰিছিল ছন্দৰ যাদু। ইয়াৰ পাছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমৰ লোকসংগীতৰ শিক্ষা লৈ তেওঁ বিহু আৰু গোৱালপাৰীয়া লোকগীতৰ সৈতে আত্মিক স্থাপন কৰিছিল। সুৰৰ মায়াজাল ৰুচি জুবিনে 40টাতকৈও অধিক ভাষাত 40,000ৰো বেছি গান ৰেকৰ্ড কৰিছে। লোকসংগীতৰ পৰা আধুনিক পপ সংগীতলৈকে তেওঁৰ পৰীক্ষা নিৰীক্ষা অসমীয়া সংগীতক এক অন্তৰাষ্ট্ৰত পৰিচিত দিছে। অসমৰ প্ৰতিটো উৎসৱ, প্ৰতিটো আবেগত তেওঁৰ গান অবিহনে যেন আধৰুৱা। কিন্তু জুবিন দাদা কেৱল সংগীততে সীমাবদ্ধ নহয়, তেওঁ ব্ৰহ্মপুত্ৰৰ দৰে বিশাল হৃদয়ৰ এজন মানুহ। তেওঁৰ গীতত আছে মানৱতাৰ কথা, আছে প্ৰকৃতিৰ সুবাস, আৰু আছে অন্যায়ৰ বিৰুদ্ধে এক বলিষ্ঠ কণ্ঠ। আজিৰ এই ছুটি ভিডিঅ'টোলৈ আমাৰ মৰমৰ জুবিন দাক সৰুকৈ শ্ৰদ্ধাঞ্জলি জনালো। আপোনাৰ জুবিন গাৰ্গৰ প্ৰিয় গান কোনটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।